নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল চুতীয়া পোৱালি। স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে। আনবক্সিং কৰিবলৈ গৈ আছোঁ, যিটো দাম হৈছে 28,000 টকা। ব'লকচোন ঘড়ীটো কেনেকুৱা আনবক্সিং কৰি লওঁ, কি আহে ঘড়ী আহে নে কি আহে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ফাইনেলি মই ঘড়ীটো পাই গ'লোঁ। ব'লক ঘড়ীটো আনবক্সিং কৰি লওঁ। ঘড়ীটো এনে কি কৰিব পাৰে আনবক্সিং কৰাৰ পিছত সকলোবোৰ কৈ আছোঁ। বন্ধুসকল বেছি দেৰি নকৰোঁ, ঘড়ীটো ৰাস্তাতে আনবক্সিং কৰি দিওঁ। প্ৰথমতে চাই লওঁ কি আছে ঘড়ীটোত। বৰ দেৰি কৰি লাভ নাই, এয়া চাই থাকক আৰু কৈ থাকিম আপোনালোকক। এয়া দেখিছে নহয়, এয়া একো নাই, এইটো খালী বাকচ হয়, এখন কাগজ। ঘড়ীটোৰ প্ৰাইচ হৈ যায় আপোনাৰ 16,990 টকা। আৰু ব'লক আনবক্সিং কৰি থাকোঁ। ইয়াত এইটো দেখিবলৈ পাইছে, কাটি দিলোঁ। বাকচটো বিৰাট ভালেই লাগিছে। এয়া দেখিছে নহয়, এডাল চাৰ্জাৰ আহিছে, সপাই চাৰ্জাৰে হ'ব লাগে। এডাল চাৰ্জাৰডাল হয়। ব'লক যি হওক এইবোৰ দৰকাৰ নাই। ঘড়ীটো এইটো ঘড়ীটো এয়া দেখিছে নহয়, বিৰাট ধুনীয়া এটা কালাৰৰ। ব'লক অন কৰোঁ। অন কৰি কেনে আপোনালোকক দেখাম। দেখিছে নহয়, চামচং ডাইৰেক্ট লগ' লাগি আছে। চামচং গেলেক্সি ৱাচ এক্টিভ 2। Yeah, boy. That's it. আৰু এতিয়া আপোনাৰ ঘড়ীটো অন হৈ লওক, তাৰপিছত সকলোবোৰ ভালকৈ দেখাই আছোঁ। আৰু একো নাই, ঘড়ীটোত ইমানেই আহিছে। এয়া দেখিছে নহয়, 100% বেটেৰী আছে। এইটো দেখিছে নহয়, এইটো ছেটিং সকলোবোৰ কৰিব পাৰে। এনেকৈ ঘূৰাই কেনে ছেটিং ক'ত কি কৰে, টাইম লগাই কি কৰে, মেছেজ ফোন কৰিব পাৰে। এইটো সকলো ছেটিং পাছত বনাম বাৰু, এতিয়া নালাগে। এইবোৰ চাউণ্ড ডিছপ্লে, এইটো সম্পূৰ্ণৰূপে ৱাটাৰপ্ৰুফ হয়, এমুলেট ডিছপ্লে। আৰু ঘড়ীটো এপছ, সকলোবোৰ এপছ ইয়াত আনি ল'ব পাৰে। ব্লুটুথ কানেক্ট কৰি মোবাইলটোৰ লগত অট' অ'পেন এপছ হ'ব আপোনাৰ ইয়াত। সকলোবোৰ অট' ছিষ্টেম। এইটো 60 এয়া। আৰু লগত দেখিছে নহয়, এডাল চাৰ্জাৰডাল কেনেকৈ চাৰ্জ দিব পাৰি ক'লে, সেই চাৰ্জাৰডাল আপোনাৰ এনেকৈ পাছপিনে লগাই ল'ব লাগিব, এনেকৈ চাৰ্জ দিব লাগিব। চাৰ্জাৰডালো অকল ইমানটো আহিছে, মাথাটো নাহিলেই। মাথাটো একো নাই, নিজৰ আছে বাৰু মোবাইলৰ। দেখিছে নহয়, এইটো ঘড়ীটো মোৰ হাতত ভালেই আহিলে বাৰু। এটা ভাল প্ৰডাক্ট হয়, চামচাং এক্টিভ 2। দেখিলে নহয় আপোনালোকে, কাগজখন গিৰি গৈছে। ভিডিঅ'ত যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। বেল আইকনটো টেংকৈ বজাই দিব। অন্য এটা ভিডিঅ'ৰে লগ পোৱা আশাৰে আজিলৈ বাই।